আরে ভক্সেল তই কেতিয়া আহিলি? জাষ্ট এতিয়া আহি পাইছো। ভাই বহুত দিনৰ মূৰত দেখিছো, ক'ত আছিলি? মই ডুবাইত আছিলো। ও ভাই, ডুবাই জেগাবিলাক বহুত ধুনীয়া চাগে ন? ও ভাই গৈ চাবি তই, কি চাবি? ঘৰ চাবি নে, দামী দামী গাড়ী চাবি নে, ধুনীয়া ধুনীয়া ছোৱালী চাবি? ডুবাই কি ভাষাত কথা পাত তই? আমি অকল ইংলিছতে কথা পাতো। তেতিয়াহ'লেতো তই বহুত ইংলিছ জানো। আমিতো স্কুললৈ গৈছো, ইংলিছৰ ইটোকো নাজানো। তেতিয়াহ'লে ভক্সেল কচোন ক, ইংলিছতেনো কেনেকে কথা পাত দুষাৰমান কচোন। ও ভাই আহি পাইছোহে, ঘৰলেতো যাবলৈ দে, পিছত কথা পাতি আছো দেই, বেয়া নাপাবি। এতিয়া যাওঁ দে। হ'ব দে, যা পিছত লগ পাম দে। ল'ৰা একেবাৰে বিদেশত থাকি বনি গ'ল আৰু। পঢ়া শুনা ঘৰ বাৰী এৰি ইয়াৰ লগতে যাওঁগে নেকি? চালা ভাল বাচি আহিলো আজি। মইহে জানো কি কাম কৰোঁ। হোটেলত কাঁহী বাতি ধুই থাকোঁতেই দিন গৈছে। ইংলিছৰ হাই হেল্ল' থেংক ইউ য়েছ নৰ বাহিৰে একোৱেই নাজানো। মা মই পিতাহঁত তই ইমান দিন ক'ত আছিলি? তই ঘৰ আজি 5 বছৰে হ'ল। এই 5 বছৰ মই কেনেকে কটাইছো তই জাননে? মা মই এতিয়া আহি গলো, আৰু চিন্তা নকৰিবা, মই ভাল কাম এটা পালো। কি কাম বোপাই? মা মই হোটেলত মেনেজাৰ কৰো। হয়নে? হ'ব, কিবা এটাতো কৰি আছিলি বাহিৰত। বৈ এতিয়া ভিতৰলৈ বৈ, হাত মুখ ধুই ভাত খাবি বৈ। হেল্ল' এক্সকিউজ মি। ঐ ভক্সেল কি কৈছে ঐ? অকে ইউৰ নেম? য়েছ হুইচ ভিলেজ ইজ দিছ? ন তই কেলা সঁচাকৈ ইংলিছত ভালকৈ ক'ব পাৰে দেই। হেল্ল' আৰ ইউ ক্ৰেজি? হাই থেংক ইউ ঐ ভক্সেল তোক কিয় চোৱা মাৰিলে? ইংলিছত কথা পাতিলে সন্মানটো এনেকৈ দিয়ে। তোক কি সুধিছিলে? মোক ক'লে যে মোৰ সমান গাঁওখনত ইংলিছ কোৱা মানুহ এজনো লগ নাপালে, সেইকাৰণে ধুনীয়াকৈ সন্মানটো জনাই থৈ গৈছে আৰু। হয় নেকি? তই সঁচাকৈ জানো দেই ক'বলৈ। তই অলপ ৰ, আমি যাওঁ, আমাৰ অলপ কাম আছে। হ'ব যা। চালা যিটোহে চৰ দিলে, কাণ তাল মাৰি গলো।